পিছৰটো দিন আৰম্ভ কৰিছে আৰু আমাৰ দহচুক বকিলাল গাঁৱত এয়া চব লটাৰী খেল খেলাইছে। এয়া লটাৰী খেল হৈ আছে, এনে এটা ফূৰ্তি আৰু লটাৰী খেল খেলাইছে আৰু ইয়াতে বহুত ফূৰ্তি ফাৰ্তা কৰি আছে। কালি হৈ গৈছে আৰু আজি এইটো আৰু আপোনালোকক মই পুৰস্কাৰ কেইটা দেখাম। প্ৰথম পুৰস্কাৰ কি, দ্বিতীয় পুৰস্কাৰ কি, তৃতীয় পুৰস্কাৰ কি, মই আপোনালোকক এই পুৰস্কাৰ কেইটা দেখাই দিছোঁ কি কি আছে। ইয়াতে আছে আপোনাৰ প্ৰথম পুৰস্কাৰটো হাঁহ, দ্বিতীয় পুৰস্কাৰ ব্ৰইলাৰ, এইফালে মিঠাতেল, দাইল, কণী। এতিয়া হৈ আছে বৰ্তমান। আমাৰ এগৰাকী ভণ্টীয়ে চিলেক্ট কৰি আছে, তাৰ ভাগ্যত বোলে আজি। আৰু ফুটা নাই নেকি বাৰু এতিয়ালৈকে?